চাওক গাইজ আপোনালোকে দুৰিপাৰা গাঁৱৰ পৰিস্থিতি পানীৰে পৰিপূৰ্ণ হৈ গৈছে সকলোবোৰ ঠাই চোতাল ঘৰ বাট পদূলি সকলোবোৰ প্ৰাকৃতিক দুৰ্যোগ উপায় নাই কি কৰিব আৰু এই আপোনালোকক দেখুৱাই আছোঁ চাওক মানুহৰ ঘৰৰ চোতাল সকলোবোৰ হেল্ল' গাইজ মানে কি আৰু আমাৰ গাঁৱত বৰ্তমান বানপানীৰ সমস্যাই দেখা দি আছে আৰু আমাৰ যিটো মানে চিপাঝাৰলৈ যোৱা পথ সেই চিপাঝাৰ যোৱা পথটো অলৰেডি যাব নোৱাৰা অৱস্থা হৈছে আৰু ইফালে বৰ্তমান যিটো ডুমুনিচিকি ডিপিলা সংযোগী পথ আছে এই পথটো বৰ্তমান সম্পূৰ্ণভাৱে বন্ধ হৈ গৈছে মই আপোনালোকক দেখুৱাই আছোঁ চাওক বানপানীৰ সমস্যাই গ্ৰাস কৰি পেলাইছে গাইজ এয়া চাওক আপোনালোকে ডিপিলা আৰু ডুমুনিচিকি সংযোগী পথৰ অৱস্থা একদম পানীৰে বুৰ গৈছে আৰু সম্পূৰ্ণভাৱে তো গাইজ মানে কি আৰু যিটো মানে আমাৰ গাঁৱৰ পৰা পূব দিশত যিটো মথাউৰি আছে কুমাৰপাৰা অঞ্চলৰ সেই কুমাৰপাৰা অঞ্চলতে বৰ্তমান মথাউৰিটো ভাঙিছে আৰু তালৈকে যোৱাৰ বৰ্তমান পৰিৱেশ নাই অৱস্থা খুব ভয়ংকৰ হৈ আছে তথাপিও আপোনালোকক দেখুৱাবৰ বাবে কুমাৰপাৰাৰ যিটো মথাউৰি আছে সেই মথাউৰিৰ ওচৰলৈ গ'লোঁ অলপ কষ্ট কৰি গ'লোঁ বাৰু আৰু এতিয়া চাওক এয়া গৰাখহনীয়াৰ সৃষ্টি হৈ আছে এয়া আপোনালোকে দেখিছেই ভয়ংকৰ পৰিস্থিতি তো গাইজ এতিয়া মই বৰ্তমান উপস্থিত আছোঁ আমাৰ চেঙিলাজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু চাৰিওফালে কেৱল পানী আৰু যিখন মানে খেলপথাৰ আছে আপোনালোকক দেখুৱাম বাৰু সেই খেলপথাৰতো পূৰা মানে পানীৰে ভৰ্তি হৈ গৈছে আৰু উপায় নাই আৰু কি কৰিব বানপানীৰ সমস্যা গ্ৰাস কৰি পেলাইছে আৰু আপোনালোকক দেখুৱাই আছোঁ এই ছাৰহঁত আহিছে আমাৰ স্কুলৰ বুজ ল'বলৈ আহিছে পৰিস্থিতি কেনেকুৱা হৈ আছে ছাৰসকলে আহিছে আৰু ছাৰসকলৰ সৈতে ময়ো লগত আহিছোঁ আৰু আপোনালোকক এবাৰ দেখুৱালোঁ বানপানীয়ে কেনেকুৱা ধৰণৰ অসুবিধাৰ সৃষ্টি কৰি আছে বৰ্তমান সময়ত স্কুল কলেজ সকলোবোৰ বন্ধ হৈ গৈছে আৰু চাওক এয়া চাওক আপোনালোকে কিমান পানী আৰু ভৰ্তি হৈছে পানীবোৰ মানে যাবলৈ কোনো ধৰণৰ ৰাস্তা নোহোৱা হৈ পৰিছে উপায় নাই আৰু মোৰ লগত আমাৰ এয়া শংকৰদা আহিছে ছাৰহঁতৰ আহিলোঁ মানে ছাৰহঁতে স্কুলৰ মানে বুজ ল'বলৈ আহিছে আৰু লগত আমিও আহিলোঁ ছাৰহঁতক অলপ সহায় কৰি দিবলৈ কি কৰিব উপায় নোহোৱা হৈছে আমাৰ চেঙেলীয়া অঞ্চল বাৰু চাই থাকক নমস্কাৰ আমাৰ মৰমৰ ছাত্ৰ ভাস্কৰৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমাৰ মনবোৰ অলপ বেয়া এইকাৰণেই যোৱা ৰাতি প্ৰায় 2 বজাত আমাৰ জনসেৱাৰ পৰা অকণমান উত্তৰ দিশে ননৈৰ পশ্চিম প্ৰান্তৰ মাথাউৰিটি ভাঙিছে আমাৰ চেঙিলাজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ঠিক সন্মুখ ভাগত নিশাৰ ভাগত বহুত পৰিমাণে পানী ইয়াত গোট খাইছিলে এতিয়াও বহুত পানী আছে আৰু এই পানীয়ে আমাৰ বিদ্যালয়খনৰ বহুতখিনি ক্ষতি কৰিছে অকল বিদ্যালয়ে নহয় সমগ্ৰ এই অঞ্চলৰ চেঙিলাজাৰ অঞ্চলৰ ৰাইজৰ ক্ষতি হৈছে যিটো এই সময়ত ৰাইজে কঠীয়া পৰা সময় গতিকে কঠীয়াবোৰ নিশ্চয় নষ্ট হ'ব আৰু লগতে বহুতৰ পুখুৰী আৰু বহুতে এতিয়াও ঘৰত থাকিব পৰা নাই সকলো মানুহ ওখ ঠাইলৈ গৈছে শিবিৰ পাতিছে বহুত মানুহৰ বহুত মানে ক্ষতিগ্ৰস্ত হৈছে এতিয়া বিদ্যালয়খনৰ আমাৰ বহুখিনি ক্ষতি হৈছে আমি এতিয়া আহি চালোঁ মোৰ লগত আমাৰ শ্ৰদ্ধাৰ নাথ ছাৰো আছে আমাৰ খুব বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে আমাৰ বিদ্যালয়ৰ কিছু আচবাবৰ লগতে সা সঁজুলিবোৰ আৰু লগতে আমাৰ এই যি লেট্ৰিন বাথৰুম সেইবোৰ যথেষ্ট পৰিমাণে পানীত ডুব গৈছে আৰু আমি আশা কৰিছোঁ অলপ যদি বতৰ ভাল হয় বা ইমানতে ৰৈ যায় তেতিয়াহ'লে আমি কিছু এটা সকাহ পাম আৰু এই পানী কমাৰ পিছত কিছু অংশৰ আকৌ সমস্যা আছে যিটো মানে বানপানীৰ পৰৱৰ্তী যিখিনি কথা আমাৰ বিশেষকৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে পৰিৱেশটো সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত আমাৰ DDTৰ পৰা ফেনাইলৰ পৰা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ যথেষ্ট কথা আছে আমি আশা কৰোঁ আমাৰ চৰকাৰী পক্ষৰ পৰা বিশেষকৈ শিক্ষা বিভাগৰ তৰফৰ পৰা আমি কিছু হ'লেও নিশ্চয় সকাহ পাম আৰু যিমানখিনি পাৰি আমি বিদ্যালয় কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু আমি সকলোকে এই বানপানীৰ সময়ত সজাগ হৈ থাকিবৰ কাৰণে আহ্বান জনাইছোঁ বিশেষকৈ আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক পানীৰ পৰা দূৰত থাকি ওখ স্থানত যাতে পৰিয়ালৰ ডাঙৰৰ লগত তেওঁলোকে প্ৰতি মুহূৰ্তত থাকে
আমি এই মুহূৰ্তত কেইগৰাকীমান ছাত্ৰ ছাত্ৰীক পাইছোঁ য'ত প্ৰবল সোঁতৰ মাজত সিহঁত গৈ আছিলে সৰু সৰু ছাত্ৰ ছাত্ৰী আমি আকৌ সিহঁতক হাতে হাতে ধৰি সেই সোঁতখিনি পাৰ কৰাই দিছোঁ গতিকে ভগৱানে নকৰক আল্লাহে নকৰক তেনে বিপদৰ পৰা যাতে আমাৰ ছাত্ৰ ছাত্ৰী বা ডাঙৰৰ ৰক্ষা পৰে তাৰ কাৰণে সকলোকে সাৱধান হৈ থাকিবৰ কাৰণে আহ্বান জনাইছোঁ ধন্যবাদ আমাৰ চেনেলৰ ফালৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ এয়া আপোনালোকে দেখি আছে আমাৰ চেঙিলাজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ বৰ্তমান পানীৰে পৰিপূৰ্ণ অৱস্থাত আছে প্ৰাকৃতিক দুৰ্যোগ গাইজ উপায় নাই প্ৰাকৃতিক দুৰ্যোগ ভয়ংকৰ পৰিস্থিতি হৈছে বৰ্তমান চেঙিলাজাৰ ১ নং চকৰ আশে পাশে যিখিনি মানে পৰিৱেশ এই পৰিৱেশ বৰ্তমান ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈ আছে তো গাইজ এয়া আপোনালোকে দেখি আছে আমাৰ যিটো মানে চিপাঝাৰলৈ যোৱা পথ সেই পথটো সম্পূৰ্ণভাৱে বন্ধ হৈ গৈছে এইবিলাক মানে বহুত বেয়া লগা পৰিস্থিতিৰ সৃষ্টি হৈ আছে আৰু ভয়ংকৰ পৰিস্থিতি বানপানীয়ে গ্ৰাস কৰি পেলাইছে আৰু আপোনালোকক দেখুৱাই আছোঁ কি ক'ব আৰু উপায় নাই প্ৰকৃতিৰ নিয়ম আমাৰ দুৱৰীপাৰাবাসী ৰাইজ সম্পূৰ্ণভাৱে পানীত বুৰ গৈ আছে আৰু তেওঁলোক বৰ্তমান ওখ ঠাইলৈ গৈছে বাৰু আৰু আপোনালোকক দেখুৱাই আছোঁ গতিকে আপোনালোকে চাই থাকক মানে কি আৰু উপায়টো নাই এবাৰ জাষ্ট আপোনালোককো দেখুৱালোঁ যিহেতু আপোনালোকৰ মাজত মই ভিডিঅ' দি থাকোঁ গতিকে ভয়ংকৰ পৰিস্থিতি বানপানীৰ সমস্যা আৰু দেখুৱাই আছোঁ চাই থাকক তো গাইছ আৰু এতিয়া বৰ্তমান বৰষুণ দি আছে বৰষুণ কোনো পৰ্যায়ে এৰা নাই বৰষুণ চলি আছে আৰু কি হয় ক'ব নোৱাৰোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ আৰু আমাৰ ঘৰৰ মানে কি আৰু ঘৰৰ পিছফাললৈ পানী বৰ্তমান ভৰি গৈছে আৰু লগতে পুখুৰীত মাছো দিছিলোঁ মাছবোৰো উটি গ'ল উপায়টো নাই কি কৰিব আৰু তো চাই থাকক তো গাইছ আৰু এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ আৰু যিসকল মানুহৰ ঘৰ বৰ্তমান ডুব গৈছে মানে ঘৰৰ চোতাল ঘৰৰ ভিতৰ সকলোবোৰ ডুব গৈছে তেওঁলোক বৰ্তমান ওখ হৈছে আৰু এয়া দেখুৱাই আছোঁ এই মানে কি আৰু চকৰ কেইখনমান দোকান আছে আৰু দোকানৰ ৰুমত আছে বৰ্তমান তেওঁলোক উপায় নাই গাইছ বানপানী সম্পূৰ্ণভাৱে গ্ৰাস কৰি পেলাইছে বানপানীয়ে আমাৰ দুৱৰীপাৰা গাঁৱৰ ৰাইজ বৰ্তমান পানীত বুৰ গৈ আছে বুলি ক'লেও ভুল নাই তো গাইছ মই এতিয়া বৰ্তমান ঘৰলৈ আহিছোঁ আৰু আপোনালোকক কৈছিলোঁৱে পুখুৰীটো আমাৰ সম্পূৰ্ণভাৱে ডুব গৈছে আৰু আপোনালোকক দেখুৱাই আছোঁ বাৰু এয়া চাওক পানীৰে পৰিপূৰ্ণ হৈ গৈছে আমাৰ পুখুৰী বৰ্তমানলৈ কমা নাই পানী বাৰু বাঢ়ি আছে আৰু বৰষুণো দি আছেতো এই দেখুৱাইছোঁ বুৰ গৈছে আৰু উপায় নাই আৰু আমাৰ যিটো মানে ঘৰ আছে আৰু ঘৰৰ পাছফালে বৰ্তমান সম্পূৰ্ণভাৱে পানী আছে মই দেখুৱাই আছোঁ ৰ'ব এয়া চাওক গাইছ আমাৰ অমিতাডালো বাগৰি পৰিল আৰু এয়া চাওক আমাৰ ঘৰৰ পাছফালৰ দৃশ্য হৈছে এয়া চাওক তো গাইছ মানে কি আৰু বৰ্তমান সময়লৈকে বাৰু মানে কি আমাৰ ঘৰলৈ অহা যোৱা কৰা যিটো মানে পদূলি আছে এই পদূলিকে বৰ্তমান উঠা নাই কিন্তু কি হয় ক'ব নোৱাৰোঁ চোতাল আৰু অহা যোৱা ৰাস্তালৈ ওলাই যোৱা আমাৰ যিটো পদূলি এই পদূলি মুখলৈ বৰ্তমান উঠা নাই বাৰু সেইখিনি কাৰণে আমি অলপ সকাহ পাইছোঁ কিন্তু কি হয় নাজানো আৰু তো গাইছ এতিয়া বৰ্তমান মই ৰুমলৈকে আহিলোঁ আৰু মানে কি আৰু এতিয়া বৰষুণ দি আছোঁতো ধাৰাসাৰভাৱে বৰষুণ দি আছে আৰু মানে এইখিনিতে এটা কথা কওঁ আমাৰ যিখন মানে চেঙিলাজাৰ অঞ্চল এই চেঙিলাজাৰ অঞ্চলৰ নাওপুতা বগাচলা দুৱৰীপাৰা কুমাৰপাৰা চেঙিলাজাৰ ১ নং চক এই সকলোবোৰ মই জনাত আৰু যিকেইখন ঠাই এইকেইখন ঠাই হৈছে মই জনাৰ আৰু এই মই জনা ঠাই সকলোবোৰ বৰ্তমান পানীৰ তলত বুৰ গৈ আছে গাইছ কি ক'ব উপায় নাই আৰু গাইছ তো গাইছ আজিৰ ভিডিঅ'টি ইমানে আছিল যদি আপোনালোকে ভিডিঅ'টি চাই মানে কি আৰু ভাল পালে বুলিতো ক'বই নোৱাৰে দুখ লগা কথা আৰু লাইক শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব পুনৰ এটি নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ সামৰণি মাৰিছোঁ ধন্যবাদ